প্ৰমাণ তেওঁ এটাও দিব পৰা নাই তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ে যিমানবোৰ কথা ক'লে প্ৰায় 99% কথা মিছা নমস্কাৰ ফেব্ৰুৱাৰী মাহৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন ধৰণৰ অভিযোগ মোৰ ক্ষেত্ৰত ৰাইজৰ সন্মুখত দাঙি ধৰি আছে আমি প্ৰথম দিনৰ পৰাই কৈছো যে যদি আপোনালোকৰ ওচৰত কিবা এটা প্ৰমাণ আছে এই প্ৰমাণবোৰ ৰাজহুৱা কৰক আপুনি মুখ্যমন্ত্ৰী চকীত বহি আছে আপোনাৰ আৰু এখন বিজেপি দলৰ 500 টকাৰ ট্ৰলৰ মাজত পাৰ্থক্য থাকিব লাগে কিন্তু যেতিয়াই আমি প্ৰমাণ বিচাৰো মুখ্যমন্ত্ৰী মহোদয়ে কয় যে সেপ্টেম্বৰলৈকে ৰব লাগিব ফেব্ৰুৱাৰী মাহ গল মাৰ্চ মাহ গল এপ্ৰিল মাহ গল মে মাহ প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈছে এতিয়াও কিন্তু প্ৰমাণ তেওঁ এটাও দিব পৰা নাই আৰু যোৱাকালি মই দেখিলো কি যেতিয়া সাংবাদিকসকলে মুখ্যমন্ত্ৰীক সুধিলে যে আপুনি প্ৰমাণ যিমানবোৰ প্ৰমাণ এতিয়ালৈকে যোগাৰ কৰিছে সেইখিনি আপোনালোকে মে মাহৰ 10 দিনৰ ভিতৰত কিয় দিব নোৱাৰে এটা মুখ্যমন্ত্ৰী উত্তেজিত হৈ গ'ল তেওঁ আকৌ সাংবাদিকসকলকে ধৰিলে যে তোমালোকে প্ৰশ্ন সুধিলে পাকিস্তানী হৈ যাব এতিয়া মুখ্যমন্ত্ৰী জনক মে মাহত ৰিপৰ্টবোৰ যিমানবোৰ তেওঁলোকে তথ্য যোগাৰ কৰিছে সেইখিনি প্ৰমাণ কৰিলে যদি খুদে তেতিয়া এতিয়া সাংবাদিক সেই প্ৰশ্ন সুধিলেই পাকিস্তানী হৈ যায় আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মে মাহত মই কেনেকৈ পাৰিম সেপ্টেম্বৰলৈকে মই বিচাৰিছো তো যি আছে সেপ্টেম্বৰলৈকে আপোনালোকে ফাইনেল ৰিপৰ্টটো দি দিব কিন্তু এইবোৰ যে অভিযোগ যে বাৰম্বাৰ আপোনালোকে দাঙি আছে উত্থাপন কৰি আছে কিছুটো প্ৰমাণ দিয়ক আমিও জানিবলৈ বিচাৰো আৰু মুখ্যমন্ত্ৰী এই প্ৰমাণবোৰ দিবলৈ নিবিচাৰে ৰাজহুৱা কৰিবলৈ নিবিচাৰে তাৰ পিছত এটা কাৰণ আছে কাৰণটো হ'ল যে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয়ে যিমানবোৰ কথা ক'লে প্ৰায় 99% কথা মিছা 99% কথা বেসলেস ৰিডিকুলাস আৰু ননসেন্স 99% কথা বেসলেস ৰিডিকুলাস আৰু ননসেন্স আৰু সেই কাৰণে তেওঁ সেপ্টেম্বৰ কথা কৈ থাকে আৰু সাব যেতিয়া সেপ্টেম্বৰ আহিব তেতিয়া আকৌ ক'ব নহয় মোক আৰু 3 মাহ দিয়ক মই আৰু প্ৰমাণ দিম তেওঁ নিজেই জানে যে তেওঁলোকৰ এই যিমানবোৰ কথা যিদৰে এজন সাধাৰণ মানে 1500 টকা বিজেপি আইটি সেলৰ ট্ৰল যিদৰে কথাবোৰ উত্থাপন কৰে সোশ্যাল মিডিয়াত একে তেওঁ কথাবোৰ কৈ আছে তো আমাৰ কাৰণে একো নতুন কথা নহয় বিশেষকৈ মোৰ বাবে মই যেতিয়া ৰাজনীতিত প্ৰথমবাৰ বাবে ভৰি দিলো তেতিয়াই পৰা মুখ্যমন্ত্ৰী মোৰ সম্পৰ্কত বিভিন্ন ধৰণৰ মিছা কথা অভিযোগ দাঙি ধৰি আছে তো মোৰ বাবে নতুন কথা নহয় অসমৰ ৰাইজক নিশ্চয় মনত আছে আজিৰ পৰা প্ৰায় 12-13 বছৰ আগত 2011 চনত 12 চনত যেতিয়া মই প্ৰথমবাৰ বাবে অসমত বিভিন্ন ঠাইত ভ্ৰমণ কৰি আছো সেই সময়ৰ পৰা মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিলে কি কাৰণত কৰিলে তেওঁৱে জানে যে অসম কংগ্ৰেছ চৰকাৰৰ বিধায়কসকল সব মুখ্যমন্ত্ৰী প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰৰ ওচৰলৈ গৈ থাকে সম্পূৰ্ণভাৱে মিছা মইহে বিভিন্ন বিধায়কসকলৰ ওচৰত গৈ তেওঁলোকৰ সমষ্টিৰ বাবে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলো মইহে গৈছো আনকি তেখেতৰ ওচৰতো গৈছো কিন্তু তেওঁ এই ধৰণৰ কথাবোৰ উলাই থাকিলে যে বিধায়কসকল সব মুখ্যমন্ত্ৰী পুত্ৰ পিছত দৌৰি থাকে মিছা তাৰ পিছত যেতিয়া তেওঁ কংগ্ৰেছ দলটোক এৰিলে তেতিয়াও সেই সময়ত এটা মিছা অভিযোগ উত্থাপন কৰিলে কি যে প্ৰায়ত তৰুণ গগৈদেৱ মোক মুখ্যমন্ত্ৰী বনাবলৈ বিচাৰে সেই কাৰণে কংগ্ৰেছ দলৰ ভিতৰত তেওঁ কোনো ৰাজনৈতিক ভৱিষ্যত নাই তেওঁ বিজেপি দললৈ যাব সম্পূৰ্ণভাৱে মিছা প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ কিমান বাৰ ক'লে যে যদি গৌৰৱ গগৈ সোনকালে সময় আগত যদি কংগ্ৰেছ দলৰ ভিতৰত
কিবা বেছি গধুৰ দায়িত্ব দিয়া যায় তেতিয়া মোৰ পিতৃ জীয়াই থকা সময়ত ক'লে যে তেওঁ মোৰ বিৰোধিতা কৰিব মানে নিজৰ ল'ৰাৰ বিৰোধিতা কৰিব তেওঁ কৈছিল কি যদি গৌৰৱ গগৈ বেছি আগত কৈ গধুৰ এটা দায়িত্ব দিয়া যায় এইখিনি কেমেৰা সন্মুখত কৈছে নতুন কথা নহয় ৰাইজে যদি আপোনালোকে আৰ্কাইভবোৰ চাই সেইখিনি ক'ব কিন্তু হেতুটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিজৰ মিছা অপপ্ৰচাৰ কৰোঁতেতো বাধা দিয়া নাই অপপ্ৰচাৰ বা তেওঁৰ এটা অস্ত্ৰ বদনাম কৰা তেওঁৰ এটা অস্ত্ৰ মানে বদনাম কৰাটো তেওঁৰ বাবে লাখুটি তাৰ বাহিৰে তেওঁ ৰাজনীতি কৰিব নোৱাৰিব যদি কোনোবাক যদি বদনাম কৰিব নোৱাৰে তো তাৰ পিছত লাগি আছে পিছত অলপ বছৰ আগতো দেখিলেই যে যেতিয়া ডিলিমিটেশ্যন হ'ল অসমত বাকীবোৰ লোকসভা সমষ্টি প্ৰায় একেই আছে মাত্ৰ কলিয়াবৰ লোকসভা সমষ্টি এনেদৰে টুকুৰা কৰিলে যি ধৰণৰ কোনো লোকসভা সমষ্টি হোৱা নাই মাত্ৰ কলিয়াবৰ লোকসভা সমষ্টি য'ৰ পৰা মই দুবাৰকৈ 2014 চনত 19 চনত মই সাংসদ হ'বলৈ সুযোগ পালোঁ সেইটোৱে এনেকুৱা টুকুৰা কৰিলে যাৰ য'ত কোনো সমষ্টিৰ ভিতৰত তেনেকুৱা কৰা নাই তাৰপিছত নগাঁও যোৰহাট কাজিৰঙা লৈ কথাবোৰ আৰু তাৰপিছত যেতিয়া যোৰহাট যেতিয়া নিৰ্বাচন যেতিয়া হ'ল তেতিয়াতো দেখিছে যে কেনেদৰে গোটেই জোৰ লগাই তেওঁ যোৰহাটত নামি পৰিল তো কিবা কাৰণত তেওঁ মোক লৈ চিন্তিত কিবা কাৰণত আমাক লৈ কিবা ইনচিকিউৰিটি কিবা এটা আছে তেওঁ ভালদৰে থাকক সুস্থ থাকক কিন্তু আজি তাৰিখত অলপ এটা ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকৰ মাজত আমি দেখা পাইছোঁ আৰু সেইকাৰণে বাৰম্বাৰ মানে মই কৈছোঁ যে 99% কথাবোৰ বেছলেছ ৰিডিকুলাছ আৰু ননচেন্স মানে অদ্ভুত আৰু দিনে দিনে আৰু অদ্ভুত হৈ গৈছে এতিয়া যোৱাকালি বা আজি যিখিনি কথা ক'লে আৰু অদ্ভুত মানে তেওঁ মানে নিজৰ দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা নিয়ন্ত্ৰণ কৰা এজেঞ্চিসকলকে দোহাৰিছে তেওঁলোকক বিফল কৰিছে যি ধৰণৰ কথা আজি এইকেইটা দিনৰ ভিতৰত উত্থাপন কৰিছে তো তেওঁ কিবা কাৰণত আগৰ পৰাই একদম মানে মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভণিৰ পৰা তেওঁ কংগ্ৰেছ দল এৰি যোৱা সেই সময়টো মোকে দোহাৰিলে ডিলিমিটেশ্যন সময়ত মোৰে সমষ্টি সেই সময়ত এনেধৰণে টুকুৰা কৰিলে যোৰহাটৰ ভিতৰত যিদৰে প্ৰচাৰ কৰিলে অসমত কোনো এটা বেলেগ এটা লোকসভা সমষ্টিত তেনেদৰে তেওঁলোকে প্ৰচাৰ নকৰিলে আৰু এতিয়া নতুন এটা অপপ্ৰচাৰ নতুন এটা কাহিনী তেওঁলোকে সৃষ্টি কৰিছে মানে এনেকুৱা এটা অদ্ভুত কাহিনী মানে মই যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত যেতিয়া কেতিয়াবা বিজেপি দলৰ পৰা কিছুমান অপপ্ৰচাৰ ওলাই মই কৈছিলোঁ এইটোতো বি গ্ৰেড চিনেমা স্ক্ৰিপ্ট দৰে মানে ইমান মানে তৰ্কহীন যুক্তিহীন এইবাৰ যি ধৰণে তেওঁলোকে আৰম্ভ কৰিছে এইবাৰ বি গ্ৰেড নহয় চি গ্ৰেড চিনেমা স্ক্ৰিপ্ট মানে চি গ্ৰেড চিনেমা স্ক্ৰিপ্ট তেওঁলোকে ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰিছে আৰু নিজে জানে যে যদি মই SIT ৰিপৰ্টটো মুকলি কৰি দিওঁ তথ্যবোৰ নাই তথ্যহীন এটা ৰিপৰ্ট বাতিল কৰি দিওঁ ৰাইজে তেওঁক ধৰিব সেইকাৰণে বাৰম্বাৰ ঠেলি আছে আৰু ছেপ্টেম্বৰ সময়তো আকৌ ক'ব আকৌ ঠেলি দিব ছেপ্টেম্বৰটো মোৰ সন্দেহ যে ছেপ্টেম্বৰ মাহতো তেওঁ দিব নোৱাৰিব এইটো আকৌ তেওঁলোকে ঠেলি দিব তেওঁ এইখিনি কথা কৰি যাওক এইটো তেওঁলোকৰ সিদ্ধান্ত আমাৰ কথা হ'ল যে আমি অসমৰ ৰাইজৰ অসমৰ জনসাধাৰণৰ কথাবোৰ আমি উত্থাপন কৰিম আজিৰ তাৰিখত মোক যদি ব্যক্তিগতভাৱে সোধে মোৰ সন্মুখত মই দুটা ডাঙৰ সমস্যা অসমৰ ৰাইজৰ ক্ষেত্ৰত মই দেখা পাইছোঁ প্ৰথম হ'ল আমাৰ অসমৰ আৰ্থিক স্থিতি আজি চৰকাৰ যিমান ধাৰুৱা হৈছে এই ধাৰটো পিছত মাৰিবলৈ হ'লে অসমৰ জনসাধাৰণৰ ওপৰত টেক্স বঢ়াবই লাগিব নহ'লে চৰকাৰ ধাৰ মাৰিব নোৱাৰিব আৰু এই যে ধাৰ যে চৰকাৰে লৈ আছে ইয়াৰ বুজাটো কোনে মাৰিব চৰকাৰ নহয় ৰাইজে মাৰিব লাগিব যেহেতু চৰকাৰৰ ধনটো হৈছে ৰাইজৰ ধন যে এই ধৰণৰ যে এটা আৰ্থিক সংকট সৃষ্টি হৈ আছে ঋণ ওপৰত ঋণ লৈ আছে ঋণ লোৱাৰ পিছত কিন্তু শিক্ষকসকলক দৰমহা দিব পৰা নাই ঋণ লোৱাৰ পিছত মানে স্কুলৰ অৱস্থা ভাল কৰিব পৰা নাই ঋণ লোৱাৰ পিছত ডক্টৰসকলক দৰমহা দিব পৰা নাই সৰু ঠিকাদাৰ কণ্ট্ৰেক্টৰসকলক তেওঁলোকে দৰমহা দিব পৰা নাই ঋণ লোৱাৰ পিছত
মাত্ৰ এটা ঘৰৰ ভিতৰত উন্নয়ন সীমিত হৈছে এইটো কাৰ ঘৰ সকলোৱে জানে সীমিত হৈছে এয়া হ'ল প্ৰথম আমাৰ সমস্যা আমাৰ আৰ্থিক সমস্যা আৰু দ্বিতীয় সমস্যাটো হৈছে সিন্ডিকেট কয়লাৰ সিন্ডিকেটটো আছে কিন্তু কয়লা আৰু ড্ৰাগছ আজি যিদৰে এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে আজি আমাৰ কাৰণে যথেষ্ট চিন্তনীয় বিষয় আৰু তেওঁলোকে যিদৰে লুকাবলৈ বিচাৰিছে এইখিনিও আমি গম পাই গৈছোঁ যিদৰে তেওঁলোকে লুকাবলৈ বিচাৰিছে প্ৰেছ ৰিলিজ হৈছে কিন্তু তদন্ত হোৱা নাই উমৰাংচত ইমান মানুহ মৃত্যু হ'ল তাৰপিছত আমি গম পালোঁ যে ঠায়ে ঠায়ে অবৈধভাৱে কয়লা খনন এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ কি ভূমিকা এই ক্ষেত্ৰত গৃহ বিভাগৰ কি ভূমিকা কোনো ধৰণৰ স্পষ্টীকৰণ বৰ্তমান অসম চৰকাৰৰ পৰা নাই বা তেওঁলোকেও একো ইংগিতো দিয়া নাই ড্ৰাগছ লৈ আজি ড্ৰাগছ মাত্ৰ আমাৰ গাঁৱৰ ভিতৰত সোমাই গৈছে ড্ৰাগছৰ লগত আজি আমি দেখা পাইছোঁ বাহিৰৰ পৰা ড্ৰাগছ আহি আছে আৰু এই ক্ষেত্ৰত ডাঙৰ ডাঙৰ বিজেপি নেতাসকল জড়িত হৈ আছে তো এয়া হৈছে আমাৰ কাৰণে মূল আমাৰ সমস্যা আমি এইখিনি সমস্যা লৈ আমি মাত মাতি যাম পুনৰবাৰ আমি শেষত অনুৰোধ কৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় ড্ৰামা নাটক অলপ শেষ কৰক বাস্তৱ বিষয়ৰ ওপৰত কাম কৰক আজি পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তৰ গাঁৱৰ আৰ্থিক অৱস্থা লৈ কোনো কথাইহে নহ'ল ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব বাস্তৱ কামখিনি কৰক ৰাইজৰ মাজত যথেষ্ট ক্ষোভ আছে সেয়া আমাৰ বিনম্ৰভাৱে অনুৰোধ এইখিনি কথা আজি আপোনালোকক সংবাদমেল যোগেদি আৰু এটা কথা কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি যেতিয়া পাকিস্তানলৈ গৈছিল সেই সময়ত আপুনি গৃহ বিভাগৰ নিমন্ত্ৰণ ক্ৰমে গৈছিল আৰু ISI ট্ৰেইনিং ল'বলৈ গৈছিল বুলি কৈছে তাত কোনো কালচাৰেল এক্সচেঞ্জ বা ফৰেইন এফেয়াৰ্ছৰ কোনো ভূমিকা নাই বুলি তেওঁ মন্তব্য কৰিছে কৈছোঁ 99% মিছা ৰিডিকুলাছ ননচেন্স মানে ইমান মছলা লগাইছে মানে ইমান তৰ্কা লগাইছে কথাত মানে কোনো হজমে কৰিব পৰা নাই আমিও হজম কৰিব পৰা নাই সাংবাদিকসকলো হজম কৰিব পৰা নাই অসমৰ সচেতন ৰাইজো হজম কৰিব পৰা নাই ইমান মছলা লগাইছে কোনো মই বাৰম্বাৰ মই কৈছোঁ মইতো তেওঁ কৈছোঁ যে তেওঁৰ ৰিপৰ্টটো দিয়ক প্ৰমাণটো দিয়ক অভিযোগটো ঠিকেই আছে অভিযোগ ঠিকেই দাঙিব প্ৰমাণটো দিব পৰা নাই ইমান বেছি মছলা লগাইছে কিবা কাৰণত যোৱা মই কি কয় মইতো আকৌ সুধিছোঁ যে এইখিনি কথা এই বছৰ ফেব্ৰুৱাৰী মাহত